কি খবৰ দোস্ত আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি এটা খুব সুন্দৰ ঠাইত আছোঁ আপোনালোকে হয়তো দেখিছে এইবিলাক সবফালে হালধীয়া হৈ আছে এয়া আছে একদম খুব সুন্দৰ ঠাই তো মই আছোঁ এতিয়া বৰ্তমান মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুণজাৰী অঞ্চলত আৰু এয়া মই আছোঁ এটা খুব সুন্দৰ পৰিৱেশত সৰিয়হৰ মাজত যেহেতু এতিয়া সৰিয়হৰ খেতি ছিজন আৰু মৰিগাঁও জিলাৰ ভিতৰতে হয়তো সৰ্বাধিক ইয়াতে সৰিয়হ উৎপাদন হয় আৰু ইয়াৰ লগত এটা সংগতি ৰাখি ইয়াতে কেইটামান বস্তু দেখাম আপোনালোকে চাই থাকিব তে কথাটো হ'ল আপোনালোকে মৌ খেতি কৰিব বিচাৰে নেকি মানে মৌ পালন হানি কাল্টিভেশ্যন কৰিব বিচাৰে নেকি যদি হানি কাল্টিভেশ্যন কৰি স্বাৱলম্বী হ'ম বুলি ভাবে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অকণো স্কিপ নকৰিব মই খুব সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম তো কিপ ৱাচিং লেটছ গো ইয়াতে হাজাৰ বিঘা মাটি আপোনাৰ অকল সৰিয়হ হয় যেহেতু ইয়াতে বানপানী খুব বেছি হয় বানপানীৰ কাৰণে কিছুমান খেতি নহয় ইয়াত কিন্তু বানপানীৰ পিছত যেহেতু খুবেই পলস পৰে আৰু সেই পলসতেই খুব সুন্দৰকৈ এই সৰিয়হবিলাক খুব সুন্দৰ হয় আৰু ইয়াৰ কাৰণে কি হয় আপোনালোকক মই দেখাম যে নেচাৰেল হানি কাল্টিভেশ্যন আৰু এইটো আৰ্টিফিচিয়েল কি হয় সেইবোৰ দেখাম আৰু ইয়াৰ জৰিয়তে আপোনালোকে দেখিব পাব যে এজন মানুহে খেতিয়কে কেনেকৈ মৌ পুহি পেলাই মানে লাভৱান হ'ব পাৰিছে আৰু তাকে দেখাম তো মই আছোঁ এতিয়া সেই এটা ঠাইত তাৰ বাবে মই পিন্ধি ল'ব লাগিব এটা বিশেষ টুপি নহ'লে মৌৱে কামুৰিব আৰু মই এতিয়া নিজকে সাজু কৰি ল'ব লাগিব তো এতিয়া মই নিজকে সাজু হৈ লৈছোঁ তো বলক কি হয় দেখিম আচ্ছা আপনার এটা কথা কওকচোন মৌ খেতি কেনেকৈ কৰে আমরা এই যে মৌমাছি বাক্স আনছি হয় এই বাক্সের মধ্যে মৌমাছি আছে আছে মৌমাছিগুলো ফুলে যায় হয় ফুল থেকে মধুটা নিয়ে আসে সংগ্রহ করে নিয়ে আসে হয় আবার যেখানকার মৌমাছি সেই বাক্সে ঢুকে ওই বক্সে হয় মানে এখেতে বুজাব বিচাৰিছে যে ইয়াতে বাকচবিলাক আনিছে আৰু বাকচবিলাক ইয়াত ৰাখিছে মৌ আনিছে আৰু মেইন যেটো মৌ মাইকীটো ন মধু যিজনী কুইনজনী ৰাণীজনী সেই ভিতৰত সোমাই থাকে আৰু তাৰ যিবিলাক পালি পহৰীয়া সেইবিলাকে এই যিহেতু সৰিয়হ খেতি হৈছে বাহিৰৰ পৰা দেখাম এই সৰিয়হ খেতিৰ পৰা ফুলবিলাকত চুহি পেলাই সেই ফুলৰ ৰেণুবিলাক চুহি পেলাই মৌ প্ৰস্তুত কৰাত মানে সহায় কৰে আৰু কেনেকৈ কৰে খেতিটো মই দেখাম আচ্ছা দাদা বাকচবিলাক কেনেকৈ তৈয়াৰ কৰিছে এইবিলাক হৈছে এইবিলাক হৈছে মৌ কামুৰিব পাৰে যাৰ কাৰণে মই এই গেটআপটো ল'ব লগা হৈছে দেখিছেনে এটা খুব সুন্দৰ বাকচ এটা খুলি পেলাই দেখাই দিলে বেছি ভাল হ'লহেঁতেন এইবিলাক দেখিছে হয় আচ্ছা মই তালৈকে যাওঁ আহকচোন এইবিলাক আপোনালোকে দেখাব পাইছে মানে এইবিলাক হৈছে মৌ খেতিৰ বাকচ আৰু ইয়াৰ জৰিয়তে বহুত বেছি লাভৱান হৈছে দেখিছেনে মৌবিলাক তামাম উৰি আছে কামুৰিব পাৰে যাৰ কাৰণে আমি এনেকৈ মুখখন ঢাকি ল'ব লগা হৈছে এইবিলাক হৈছে মৌ এতিয়া বাহিৰ কৰি আছে আৰু এইবিলাক মৌবিলাক লৈ যাই পিনে কি কৰিব মেচিনত ভৰাই দি পেলাই সেই মৌবিলাক প্ৰস্তুত কৰিব মৌমাছিগুলো বাক্সের মধ্যে থাকবে হয় এই যে ফ্রেম চাকগুলো রয়েছে এগুলো আবার এই যিজনী মেইন মাইকীজনী ক'ত দেখা পাম যিজনী কুইনজনী ৰাণীজনী রানী আছে ন রানী বক্সে থাকবে কিন্তু দেখা নাযায় হ্যাঁ যায় হয় অন্য পরে করেন আমি পরে থেকে দেখতে পান্ডা তুমি কিছু করে দেবো হ্যাঁ আচ্ছা আপোনালোকৰ ঘৰ ক'ত হয় অৰিজিনেলি আমাদের পশ্চিমবঙ্গ ৱেষ্ট বেংগলৰ পৰা আহিছে ন এওঁলোকৰ ঘৰ ইয়াত নহয় কিন্তু পশ্চিমবংগৰ পৰা আহি ইয়াত তেওঁলোকে বি কাল্টিভেশ্যন কৰিছে ইয়াতে কিমান দিন লাগে এটা বাকচত মৌ তৈয়াৰ হ'বলৈ এটা আমাদের এক সপ্তাহ 10 দিন লাগে এসপ্তাহ 10 দিনত হৈ যায় ৰস হ্যাঁ এটা বাকচত কেই লিটাৰমানকৈ ওলায় ধরেন যে হাফ লিটার বা এসপ্তাহত আধা লিটাৰকৈ ওলায় আধা লিটার হয় আধা লিটাৰকৈ ওলায় আৰু কেইটা থাকে ইয়াত বাকচ কিমানটা আছে এখানে ধরেলেন যে এখানে 150 খানা বাক্স রয়েছে আচ্ছা ইয়াতে 150 আছে 150 বাকচ আছে
এসপ্তাহত যদি আধা লিটাৰকেও দিয়ে এটা বাকচত কিমান হ'ব হয়নে যেটা মানে যে 70 মানে 75 লিটাৰ এনেকুৱা হ'ব হয়নে 75 লিটাৰ ধৰি লওক 75 লিটাৰ আমাদের দিনটা ভালো যায় এতিয়া আমাদের সূর্যটা আপোনালোকে কিমান টকাত বিক্ৰী কৰে মৌ আমরা এখানে খুচরা আমরা মানে যে ইয়াতে বিক্ৰী কৰে নে আপোনালোকে কিবা এক্সপোর্ট কৰে ক'বাত চালান দিয়ে এক্সপোর্ট চালান যায় আমাদের কেজৰিৱাল কোম্পানিকে হ্যাঁ কেজরিওয়াল কোম্পানি আচ্ছা কেজৰিৱাল কোম্পানীলৈ এওঁলোকে বস্তুবিলাক ট্ৰান্সফাৰ কৰে হ্যাঁ মানে ইয়াৰ পৰা বস্তুবিলাক যায় হ্যাঁ ট্রান্সপোর্ট থেকে আমরা আচ্ছা আপোনালোকৰ ইয়াৰ এই খেতিটো মালিক আপুনি নে না ক্ষেতের মালিক তো এখানকার স্থানীয় স্থানীয় মালিক আছে হ্যাঁ আচ্ছা তেখেত ক'ত আছে তেখেতক লগ পাব খেতে যে ওই যে এখানে আছে আমাদের ওদের সঙ্গে যোগাযোগ করে তারপরে আমরা আচ্ছা তেওঁলোকে আচলতে ইয়াতে যি কাম কৰি আছে এজন মালিকৰ আণ্ডাৰত কাম কৰি আছে আৰু মানে এসপ্তাহত প্ৰায় 70-80 লিটাৰকৈ মানে মৌ তৈয়াৰ কৰা হয় আৰু এটা খুব সুন্দৰ এটা কৃষি এইটো হৈছে মৌ পালন আৰু ইয়াত যিহেতু মানে খুবেই বেছি সৰিয়হৰ খেতি হয় তাৰ কাৰণে ইয়াত মৌ পালনৰ বাবে বিশেষ সুবিধা আছে আপোনালোকক মই এনেকুৱা এজোপা গছ দেখাম যিজোপা গছ এজোপা নহয় 3জোপা গছ দেখাম যি 3জোপা গছত আপোনালোকে দেখিব যে এজোপা গছতে প্ৰায় 50টাৰো অধিক মানে বিচনী মৌ যিটো মৌচাক বা মৌবাহ বুলি কোৱা হয় সেয়া দেখিবলৈ পাব আৰু যিহেতু নেচাৰেলি ইমান সুন্দৰকৈ বহুত মৌ উৎপাদন হয় গতিকে ইয়াত আৰ্টিফিচিয়েলি যদিও কৰিছে খেতি কৰিছে তথাপি ইয়াৰ উৎপাদনটো বহুতেই বেছি কাৰণ আপোনালোকে যদি চাব বিচাৰে সকলো ফালে হালধীয়া দেখিব ইয়াতে নহয় আৰু ইয়াত যিমান এলেকা আছে ইয়াৰ পৰা হাজাৰ বিঘা মাটি মানুহে ইয়াত সৰিয়হৰ খেতি কৰে আৰু ইয়াৰ মানুহবিলাক ইমানেই কৰ্মী যে মাটিবিলাক বহাই নাৰাখে খুব সুন্দৰকৈ কৰে আৰু এওঁলোকক মানে আচলতে কি হয় ৱেষ্ট বেংগলৰ পৰা এওঁলোকক লৈ অহা হৈছে ইয়াৰ খেতি কৰিবৰ কাৰণে আমরা এখানে চোৱাচিতা কৰিবৰ আমরা এখানে যে মধুটা বিক্রি করি এখানে যদি স্থানীয় কেউ যদি মধুটা আমাদের কাছ থেকে নেয় তো আমার মোবাইল নাম্বার আছে এটাতে মোবাইল নাম্বারে যোগাযোগ করলে আমরা মধুটা দিতে পারবো আচ্ছা আমরা কম টাকায় মধুটা দিতে পারবো আপনার কম পয়সা আপনার মোবাইল নাম্বারটো দি দিব মই ইয়াতে দি দিম ডেসক্ৰিপশ্যনত দি দিম আমার নাম আর মোবাইল নাম্বার আপনি দিতে তো মই এতিয়া আছো মৰিগাঁও জিলাৰ বামুণজাৰী অঞ্চলত আৰু আপোনালোকে যদি এই মানে মৌ খাব বিচাৰে কম দামত তেতিয়াহ'লে মই ডেসক্ৰিপশ্যনত লিংক দি দিম ফোন নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু যোগাযোগ কৰিলে আপোনালোকে ইয়াৰ পৰা মৌটো সংগ্ৰহ কৰিব পাৰিব আৰু যদি আপোনালোকে ভাবে যে সেই সুন্দৰ খেতিটো চাব বিচাৰোঁ বা এয়া কি বুলি কয় আপোনাৰ সৰিয়হ খেতি চাব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে হয়তো সৰ্বাধিক মৰিগাঁও জিলাৰ ভিতৰত ইয়াতে সৰ্বাধিক মানে সৰিয়হৰ খেতি হয় আৰু য'ত ফুল বেছি তাততো মৌ বেছি হ'বই গতিকে বাকীখিনি কি হয় আপোনালোকে চাই থাকিব কেনেকৈ প্ৰস্তুত কৰে দেখাম কিপ ৱাচিং আৰু ক'ত খুলি আছে এতিয়া নামটো কি কৈছিলে আমার নাম ললিত মণ্ডল আপোনালোকৰ যিখন অ'নাৰ মানে ইয়াৰ মালিকৰ নাম কি খেতি আমরা এখানে ক্ষেতের মালিক এখানকার ক্ষেতের মালিক কি নাম গো মেঘলাল ন আচ্ছা মই কেতিয়াবা লগ পাম আচলতে মই ইয়াতে অলপ কৰ্মৰতভাৱে ইয়াতে অহা যোৱা কৰোঁ তো বাকীখিনি মই পিছত দেখাম কিন্তু প্ৰথমে আপোনালোকক দেখাই লওঁ মৌ খেতি এয়া হৈছে মৌ খেতি কিমানকৈ বিক্ৰী কৰিলে কৈছিলে আমরা মানে পার লিটার কেনেকে কেজি হিসাবে বেচে আমরা লোকালে আমরা যারা আছে তাদেরকে আমরা 150 টাকা করে বা 200 টাকা করে আমরা দিই 150-200 টাকাত মৌ পাব হয়নে আর এমনি যদি বেশি নাই তাহলে আমাদের ওখানে আবার আচ্ছা ইয়াতে মৌ যে তৈয়াৰ কৰে অকল আপোনাৰ ইয়াত প্ৰাকৃতিকভাৱে যিখিনি হয় নেচাৰেলি যিখিনি হয় সেইখিনিয়ে নে আপোনালোকে কিবা দিয়ে আহাৰ দিয়ে এইবিলাক বাকচত মানে বাকচত কিবা দানা দিয়ে আহাৰ খাদ্য দিয়ে এতিয়া নালাগে এতিয়া যিহেতু নালাগে ফুল থাকলে খাবারটা আচ্ছা আপোনাৰ ঘৰ ক'ত আমার ঘরে ছোট করে যান সেট করে ইফালে আছে আৰু এইটো এইটো ঘৰ আপোনাৰ আচ্ছা ঠিক আছে আচ্ছা এটা পায় না এখানে এখানে মানে যিমান খায় সিমান ইয়াত মানে নাপায় আৰু আমাদের কাছে অ্যাভেলেবেল আমরা দিতে পারবো হয় আমরা মানে এখানে কোনো কোম্পানি যদি 1 টন 5 টন 10 টন যদি মধু নেয় আমরা সেটা দিতে পারবো আমাদের সঙ্গে যোগাযোগ করলে আমরা সেরকমভাবে রেট লাগিয়ে আমরা মানে তেওঁ ক'ব বিচাৰিছে যে আমাৰ ইয়াত মানে যদিও ইয়াতে মৌ উৎপাদন হয় ভাল হয় চবেই এইটো খেতি চবেই নকৰে তাৰমানে হয়তো চবেই নাজানে বা কৰিব বিচৰা নাই কিন্তু ইয়াৰ দ্বাৰা বহুতেই স্বাৱলম্বী হ'ব পাৰি
ইয়াতে কৈছে যে যিমানবিলাক প্ৰডাকশ্যন হয় তাতকৈ খোৱা মানুহ বেছি, আৰু খোৱা মানুহ বেছি যদিও কম দামত বস্তুবিলাক নাপায়, কিন্তু ইয়াত যদি আহে তেতিয়াহ'লে আপোনাৰ কোম্পানীত দিয়াতকৈ ইয়াতে আপোনাৰ কম দামত বস্তুটো পাব পাৰিব, খাবৰ কাৰণে পাৰিব কম দামত। ধৰি লওক নৰ্মেলি যদি 300 টকা হয় তেওঁলোকে 150-200 টকাত সেই বস্তুটো আপোনালোকক দিব। তো এয়াই আছিল মৌ পালন। আৰু আপোনালোকে যদি কেতিয়াবা ভাবে যে মৌ পালন কৰিম বুলি ভাবে বা বিচাৰে কৰিবলৈ, তেতিয়াহ'লে কৰিব পাৰে। এটা খুব সুন্দৰ কাঠৰ বাকচ লাগিব, আৰু সেই বস্তুখিনি মই বুজাই দিছিলোঁৱে অলৰেডি। তো সেই বস্তুখিনি যদি আপোনালোকে এনেধৰণৰ বাকচ এটা বনায়, তাত আচলতে কিনিব পাৰি আজিকালি। আৰু সেই অসমৰ বিভিন্ন গোটবিলাকত মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে হওক, NRLM-ৰ জৰিয়তেই হওক, মানে কি কৰিছে আজিকালি মৌ পালনৰ সুবিধা দিছে। যদি ইচ্ছুকসকলে যিবিলাকে ভাবে যে মই পুহিম বা তেনেকুৱা কৰিম, তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰে। এইটো হৈছে আৰ্টিফিচিয়েল, যিটো মানে কৃত্ৰিমভাৱে কৰা খেতি। এইটো হৈছে কৃত্ৰিমভাৱে কৰা মৌ খেতি। আৰু আপোনালোকক দেখাম 2-3 জোপা গছ, আৰু সেই গছকেইজোপা দেখিলে আপুনিও আচৰিত হ'ব। মানে এজোপা গছতেই, এডাল ডাঙৰ আহঁত গছ, বট গছ, তাতেই মানে 15-20 বা 50তকৈ অধিক তেনেকুৱা মৌচাক পাব। ইয়াত যেনেকুৱা বাকচ আছে সেয়া বাকচ নহয়, তাত প্ৰাকৃতিকভাৱে আহি মৌবিলাকে বাঁহ সাজিছে, আৰু সেয়া দেখাম, আপোনালোকে চাই থাকিব। প্ৰায় 50ৰো অধিক কেইখন মৌচাক বা মৌ বাঁহ পাব। ইয়াত মানে প্ৰাকৃতিকভাৱে ইয়াত মৌবিলাকে বাঁহ লৈছে। আপোনালোকে হয়তো দেখিছে, এইবিলাক হৈছে মৌ, গোটেই গছজোপাতে আছে। আৰু এইটো প্ৰকাণ্ড গছ, যিডাল গছত 50-60খনকৈ মহ বাঁহ একেলগে এডাল গছতেই লৈছে। আৰু ইয়াৰ একমাত্ৰ কাৰণটো হৈছে ইয়াত সৰিয়হ খেতি ভাল হয়। এতিয়া চাওক আপোনালোকে মৌবিলাক, সেই তাত উৎপাদন হোৱা মৌবিলাক কেনেকৈ মৌ ৰসবিলাক তৈয়াৰ কৰে বা কেনেকৈ তাৰ পৰা মৌ ৰসবিলাক উলিয়াই, আমি তাক এটা দেখাম ধুনীয়াকৈ। এইটো হৈছে মেচিন। এই মেচিনটোত তাৰ পৰা এই বিচনীবিলাক লৈ আহিছে। এই বিচনীবিলাক দেখিছেনে? এই বিচনীবিলাক উঠাই লৈ অহা হৈছে। কাটি দিছে নেকি? না, ওটা বাড়তি যেটা হয় মোমবাতি। আচ্ছা আচ্ছা, অঁ। আৰু এনেদৰে গুলি থকা যায় ন, তাৰপিছত সেই মৌবিলাক তাত পৰিব ন? এটা মোটা মেচিনটো এইটো পাইপ দিয়ে, এইটো মেচিনত এনেকৈ পাইপ দিয়া আছে তলেদি। সেই পাইপৰ তলেদি গৈ পেলাই সেই যিটো বাল্টি থৈ দিয়া হৈছে, সেই বাল্টিটোত গৈ পেলাই ৰসবিলাক পৰি যায়। এয়া হৈছে মৌ। খেতে পারবে না, পাৰিম নে? এইটো একোতো ক্ষতি নকৰে? না আচ্ছা, খেলে ক্ষতি করবে। এয়া হৈছে মৌ, আৰু তেওঁলোকে মোক উপহাৰ হিচাপে এই মৌগিলাচকে দিছে। তো খাই চাওঁ কেনেকুৱা লাগে। লাহে লাহে খাব। হে লাহে লাহে ডিঙিত লাগি যাব। এইরকম যাবে না, জলের মতো যাবে না, উপর করে খেতে হবে তাহলে। আচ্ছা, ধীরে ধীরে, খুব তামাম টেষ্টি। হ্যাঁ। তামাম খোৱাত একদম পূৰা এঠা ন, ডাঠ হয় বস্তুটো। তো থেংকছ ফৰ ৱাচিং। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'টো অহালৈ বাই বাই।